ইউটিউব চেনেল অসম এই ৰ'ব ক'ত যায় ক'ত দুলীয়াজান গ'লোঁ আপাৰ আছাম গ'লোঁ একবাৰ লোৱাৰ আছামৰ পৰা ফুৰি হ'ব লওকচোন কিনো বিজি যায় চাই যাওক ভিডিঅ'টো পাৰ্ট 1 চালে এতিয়া পাৰ্ট 2 কেছটো হৈছে এনেকুৱা সেইদিনাখন আমি গ'লোঁ আপাৰ আছাম আজি গৈছোঁ লোৱাৰ আছাম তো চাওক নলবাৰী আহি পালোঁ দেই ৰাইজ এইটো ক'ত পালোঁ নহয় এইটো মন্দিৰ কৃষ্ণ চিধা বলক বাপ্পা কি ৰ'দ চিধা বলক চিধা গৈ থাকক একদম চিধা আৰু ৰাইজ আপোনালোকে চাবচোন এবাৰ পথাৰৰ ফালে কি ধুনীয়া লাগি আছে একবাৰ চাওকচোন এনেকুৱা পৰিৱেশ আপোনালোকে ক'তো নাপায় চাওকচোন এফালে ঘূৰাই দিয়ক এইফালে চাওকচোন অলপ কি ধুনীয়া লাগিছে হৈছে বলা হেৰি কৰিব নালাগে বলা দে ষ্টাৰ্ট গুচি গাড়ী গুচি ফুল স্পীড 100 পাৱাৰ দাদা আপুনি এখন কি বাইক চলাইছে একদম পুৰা ফুল স্পীডত ফালি দিছে দেখোন ফুটো এনেকৈ জনাবৰা আমি কৰা নাছিল তেনেকৈ আপুনি ফালি দিছে বলক দাদা স্পীড দিছিলে বাপৰে কি স্পীড মই ভিডিঅ'টো একো কাটা নাই যেনেকৈ দিছে তেওঁ সেনেকৈ বনাই আছোঁ এইটো কাটা নাই যি ফাৰ্ষ্টৰ পৰা লাষ্টলৈ দেখাই আছোঁ আৰু এতিয়া আমি এয়া মেইন ৰাস্তা আহি পালোঁ আৰু এইফালে দেখিছে কি গ্ৰীণ চবফালে গছ গছনি এয়াই হৈছে এতিয়া দাদা আমি মাটি নাচাওঁ আমি জেগা চাম মাটি নহয় আচলতে এয়া দং মানে গাঁৱৰ ভাষাত কৈছোঁ আৰু নলবাৰী ভাষাত দং বুলি কয় এইফালে সেইটো কৰোঁ চাইড দি একদম চিধা কৰি থাকক চিধা গৈ থাকক চিধা আৰু এইফালে মাছ পায় আমিও আগতে মাছ মাৰিছিলোঁ আৰু এই দাদাই জুম কৰি দিছে এইটো এইফালে পানী আহি থাকে নদীৰ পানী পাহাৰেৰে নদীৰ পানী আহি থাকে আৰু এতিয়া আমি মাছ মাৰিছোঁ আগতে আৰু আপোনালোকে যোনখন ফিল্ড আছে সেইখন হৈছে আমাৰ ফুটবল ফিল্ড আৰু এইফালে দেখা পাইছে ছাইডত এইখন আমাৰ ফুটবল ফিল্ড আৰু এইখনো এখন পথাৰ ইয়াতে আমি ফুটবল খেলোঁ গধূলি সদায় আপোনালোকৰ নিয়ন্ত্ৰণ আছে আহিব পাৰে আৰু গৈ থাকক দাদা চিধা গৈ থাকক একদম চিধা একদম পথাৰ দেখিছেনে পথাৰ কি মজা পথাৰ একদম চিধা গৈ থাকক চিধা একদম চিধা এই পথাৰ আপোনালোকে কোন গাঁৱৰ পৰা চাই আছে মোক কমেণ্ট কৰি ক'বচোন কেনেকুৱা লাগে দাদা কৰিছোঁ বোলো টেনশ্যন ল'ব নালাগে কৰিছোঁ আপুনি খালি চলাই যাওক চিধা খালি পেলাই নমৰিব ক'তো খালি চিধাই গৈ থাকক একদম
আৰু দাদা ৰখিলেচোন আৰু দাদা ৰখি গ'ল দেখোন। আজি ভিডিঅ'টো এটা শেষ কৰোঁ। কেনেকুৱা পালে ক'ব, কমেণ্ট কৰিব, আৰু যদি বেয়া পালে লাইক কৰিব আৰু ডিছলাইক নকৰিব, ছাবস্ক্ৰাইব কৰি দিব বেয়া পালে। এতিয়া জোৰ কৰিছোঁ, আৰু ভিডিঅ'টো কোনো বেয়া ভাবি বনোৱা নাই, একদম ভালভাৱে বনাইছোঁ, ফান ব্লগ একদম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিকালি ইমান চাই থাকে এইফালে।